हेलो एवरीवन আজি এখন তুলনী বিয়াত মেকআপ কৰিব ওলাইছো সৰু কইনা যেহেতু কেনেকুৱা মেকআপটো কৰো হেতুৱে আপোনালোকক দেখাম আৰু হেতু কাৰণে ব্লগটো কৰিছো মিনি ব্লগ আৰু আগৰ ভিডিঅত যে আপোনালোকক জিপসি দেখাইছিলো এয়া জিপসি ব্লগ লৈ আহিছো ইয়াতে আনিব কৈছিলে এয়া আমাৰ ব্ৰাইড আজি সৰু কইনা তাকে মেকআপ কৰিম আজি কেনেকুৱা দেখিব আপোনালোকে চাই থাকক আৰু এই বাজনীয়ে বুক কৰিছিলে আৰু এইজনী বা বহি আছে আৰু ইফালে মিস্টাৰ আৰু ইফালে মই কইনাক খুদি ললো কেনেকুৱা টাইপৰ মেকআপ লাগিব যেহেতু সৰু ছোৱালী ইফালে দেখিছে মেকআপ মই এনেকুৱা ধৰণৰ কৰিলো তাই ব্ৰাইট মেকআপ বিচাৰিছিলে মই মোৰ মতে কৰি দিলো ইফালে কেনেকুৱা দেখিছে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল লাগিছে লাইক কৰিব আৰু শেয়াৰ কৰিব বুলি আশা কৰিলো ভিডিওটো যাতে আৰু কিছুমানৰ বিয়া থাকিলে বুক কৰিব পাৰে মোক আৰু ইফালে দেখিছে ব্ৰাইডে ভাল পালে মেকআপটো আপোনালোকে জনাব দেই কেনেকুৱা আৰু ইফালে দেখিছে নে ইমান ছোৱালী সবে মানে মোৰ লগত ফটোজ লবলৈ আহিলে ইমান মৰম ন মই আপোনালোকক মানে হেতু যে কৈ বুজাবলৈ ভাষা নাই মানে ইমান মৰম দিলে তাত সকলোৱে মানে এক্সপেক্ট কৰা নাছিলো আৰু যে ইমান মৰম পাম বুলি সকলোৱে আহিছে ফটোজ লৈছে কইনাকেৰি মানে মোৰ লগত ফটোজ লৈছে মোক বহুত ভাল লাগিলে আপোনালোকৰ এই যে অকনমান মৰম বিলাকৰ কাৰণে মানে আৰু উৎসাহ পাও যে আগলৈ আৰু ভিডিও বনাম তেনেকা আৰু তো এই বাজনী দেখিছে না বাজনীকো মেকআপ কৰি দিলো বাজনীও মেকআপ ললে মোৰ পৰা তো বাজনী এই বাজনীও মেকআপ ললে মোৰ পৰা তো কেনেকুৱা দেখিছে বাদুজনীক আপোনালোকে কমেন্ট কৰিবলৈ একদম নাপাহৰিব লগতে ব্ৰাইডজনীক তো মই কলোৱে আৰু ফটোগ্ৰাফাৰ ভাইটি কম নে দাদা কম নাজানো ফটোগ্ৰাফাৰ দাদাই কৈছো দাদাজন আছিলে তেৱে ফটো দুটামান ক্লিক কৰি দিলে দাদাজনেও ইমান ভালকে মানে ফটো ক্লিক কৰিলে বহুত ভাল লাগিলে আৰু ডিব্ৰুগড় খনিকৰ চাৰিআলি ওচৰত আহিছিলো এটো মেকআপ কৰিবলৈ আৰু সকলোৰে মৰম পাই মানে বহুত ভাল লাগিলে আৰু হেতুৱে কম আজি ব্লগটো বহুত মানে মোৰ কাৰণে স্পেশাল আৰু এনে নৰমালি আপোনালোকে চাই মই মেকআপ দিব যাও তুলনী বিয়াত যাও কিন্তু আজিলৈকে তুলনী বিয়াত মেকআপ কৰিব গলে মই ব্লগ কৰা নাই সৰু মাইনাজনীক দেখিছে ন তাইও বুলে মোৰ ভিডিও চাই মানে ইমান ভাল লাগিলে ন সকলো মানে কৈছে বা আপোনাৰ ভিডিও আৰু হসাকে এইবিলাক মৰম মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম আৰু ভিডিও সমূহ বনাও মই আপোনালোকক এইটো ভিডিওৰ যোগেদি এটা কথা আপোনালোকক ক'ব বিচাৰিছো মানে জীৱনত কি আছে জীৱনত একোৱেই নাই আমি আজি আছো আমি কালি নাথাকিব পাৰো বা আমাৰ কিবা হ'ব পাৰে এই যে সময়বিলাক যে ভিডিওৰ যোগেদি মানে হাসি ৰাখিব পাৰিছো যে এখিনি সদায় থাকি যাব কিছুমানে হয়তো বেয়াও পায় যে ভিডিও বনাই থাকে কিন্তু ভিডিও বনোৱাটোক লৈ এইটো যে কিছুমানৰ মানে থটটো এনেকা থাকে যে কিনো মানে টাইম পাস কৰি থাকে ভিডিও বনাই থাকে একচুয়ালি ভিডিও বনোৱাটো এটা টাইম পাস নহয় হেতু আপোনালোকে বুজিব জুনে জুনে বেয়া পাই ভিডিও বনাটো তেখেতসকলক কৈছো আৰু কিছুমানে তো বহুত ভাল পায় মানে মোৰ মতে মোৰ জীৱনটোৰ এটা সময়খিনি মই হাসি ৰাখিব বিচাৰো হয়তো মোৰ নিজৰ মোৰ বেটাৰ লগতে হওক বা মই কবাত কিবা কৰিব গৈছো মই কিবা খাই আছো মই মানে কিবা অলপ সময়খিনি আৰু মই হাসি ৰাখিব বিচাৰো মানে যেহেতু সৰুৰ পৰা মানে ডাঙৰ হলো ফটো তেনেকে নাই হেতু কাৰণে মই মোৰ বেটাৰ মানে এটা দিনৰ ফটো থওঁ আৰু এনেকে হয়তো ভালকে থব নোৱাৰো মোবাইলত ক্লিক কৰিয়ে থওঁ যাতে হি ডাঙৰ হয় সেইবিলাক বস্তু চাই পাব আৰু আমাৰ এই সময়খিনি যে মেকআপ কৰিব গলো কি কৰিছিলো আমি আগতে কেনেকে থাকিছিলো সেইখিনি এটা সময়ত যেতিয়া মোৰ বয়স হ'ব তেতিয়া মই চাম সেইকাৰণে মই এইখিনি কৰো কিন্তু তাতো আপোনালোকে যে ইমান মৰম দিয়ে সেইটো ইম্পৰ্টেন্ট আৰু এইফালে মই ফটো ক্লিক কৰি বাহতৰ লগতে বহি খানাটো খাই ললো যেটো নাখাও বুলি কৈছিলো বাহতি গলে খাই যাবই লাগিব তো তাকে এইফালে ভাতটো খাই লৈছো হাঁহ মাংস বনাইছিলে মই নাখাও গতিকে মই মাছৰ লগত খালো আৰু এইফালে বাৰ মই ৰিভিউটো লৈছো আপোনালোকে শুনিব কেনেকুৱা পালে মেকআপটো মই তেখেতসকলৰ মুখেৰে আপোনালোকক শুনাই দিম আমাৰ কইনাৰ মাক মেকআপ কেনেকুৱা লাগিলে কইনাৰ ভাল লাগিলে আপুনি কৰিলে তাৰপিছত আৰু দুজনী কৰিলে ন এফালে বাজনী কৰিছিলে কেনেকুৱা পালা মেকআপ বাজনীয়ে বুক কৰিছিলে ন কাললে ন ঠিক আছে তো আপোনালোকে শুনিলে আৰু এইফালে দেখিছে মই মেকআপৰ বক্সটো লৈ ওলাইছো যামগে এতিয়া যেহেতু মেকআপো হৈ গল খাইব ললো আৰু ফটোসো বহুতখিনি ক্লিক কৰিলো এতিয়া ডাইৰেক্ট ঘৰ যাম আৰু আপোনালোকে যদি আপোনালোকৰ স্পেশাল দিনটোত মোক বুক কৰিব বিচাৰিছে তেতিয়া হলে ডেসক্ৰিপচনত মই কন্টাক্ট নাম্বাৰটো দি দিম আপোনালোকে কল কৰি মোক বুক কৰি ল'ব পাৰিব আপোনালোকৰ স্পেশাল দিনটোৰ কাৰণে মেকআপ যদি লাগে তেতিয়া হলে এইফালে বা দুজনী মই
বাই বাই দি দিছোঁ আৰু বাহঁতক আৰু এতিয়া ঘৰলৈ যাম আৰু এইফালে ফাইনেলি টাটা বাই বাই বাসকলক লগ পাই ভাল লাগিলে আৰু এইফালে শিৱাংশুৰ কাৰণে মিঠাই ল'ব সোমালোঁ হোটেল এখনত আমাৰ চাবুৱাতে আহি তাৰপাছত ইয়াতে মই চানকে পঠাইছিলোঁ চাইছে আৰু এইফালে আহিলোঁ শিৱাংশু দেখিছে এতিয়া ইণ্ডিয়াত কি চলি আছে চবতকৈ বেছি সুধিছোঁ তো এই যে ডেঙেৰে কি কৈ যে সেইটো বাই বাই